য'ত ৰাজনৈতিক সুস্থতা থাকে তাতে শান্তি সম্প্ৰীতি একতা উন্নয়নটো থাকে য'ত ৰাজনৈতিকভাৱে বিভাজিত হৈ থাকে ৰাজনৈতিক অপিনিয়ন তথা ৰাজনৈতিক বক্তব্য মন্তব্য চিন্তাধাৰাবিলাক যেতিয়া বিভাজিত হৈ থাকে তেতিয়া ইয়াত অৰাজক বিশৃংখল অশান্তি যিটো কাৰো কাৰণে যিটো মংগলদায়ক নহয় সকলো BTC অঞ্চলৰ ৰাইজে সকলো জাতি ভাষা ধৰ্মাৱলম্বী ৰাইজে একত্ৰিত একতা এক হোৱাটো সকলোৱে বিচাৰিছে কাৰণটো হ'ল শান্তি সম্প্ৰীতি অঞ্চলৰ স্থায়ী উন্নয়ন অদূৰ ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰজন্মৰ শিক্ষা দীক্ষা ইয়াৰ এটা ভৱিষ্যতটো সকলোৱে কামনা কৰে ইয়াৰ কাৰণে এটা ৰাজনৈতিক সুস্থতা অঞ্চলৰ ৰাইজে বিচাৰে আৰু য'ত ৰাজনৈতিক সুস্থতা থাকে তাতে শান্তি সম্প্ৰীতি একতা উন্নয়নটো থাকে য'ত ৰাজনৈতিকভাৱে বিভাজিত হৈ থাকে ৰাজনৈতিক অপিনিয়ন তথা ৰাজনৈতিক বক্তব্য মন্তব্য চিন্তাধাৰাবিলাক যেতিয়া বিভাজিত হৈ থাকে তেতিয়া ইয়াত অৰাজক বিশৃংখল অশান্তি যিটো কাৰো কাৰণে যিটো মংগলদায়ক নহয় একতা একত্ৰীকৰণ এই গোটেই বিষয়টো হ'ল সকলোৰ মংগলৰ কাৰণে ইয়াত কোনো ক্ষতি কাৰো কাৰণে নাই আৰু আজি UPPL দলত বিশেষভাৱে BPFৰ পৰা যিটো যোগদানৰ যিটো ঢৌ আহিছে এইটো লাগাতাৰ হৈ আছে আপোনালোকে দেখি আছে পৰখিও ভেৰগাঁৱত 450 জন BPFৰ সক্ৰিয় নেতা কৰ্মী জিলা কেন্দ্ৰীয় প্ৰাইমাৰী ব্লক লেভেলৰ বহুত তাতো নেতা নেত্ৰীসকলে যোগদান কৰিছে BPFৰ নেতা মহেশ্বৰ বসুমতাৰী তেওঁ এটা অভিযোগ আনিছিলে যে BPF ত্যাগ কৰি যোৱা খাম্পা বৰগীয়াকে আদি কৰি যিখিনি এটা ত্যাগ কৰি গ'লে তেওঁলোকৰ ৰাজনীতিক ভৱিষ্যত অন্ধকাৰ নিজৰ ঘৰত নিজে কুঠাৰ মাৰিছে বুলি এটা অভিযোগ আনিছে ৰাজনৈতিক কি বুলি কৈছে ভৱিষ্যত অন্ধকাৰ নিজৰ ঘৰত নিজে কুঠাৰ মাৰিছে আচ্ছা ৰাজনৈতিক ভৱিষ্যতটো কোনটো কয় ৰাজনীতি কৰাটো অকল নিজৰ ব্যক্তিগত স্বাৰ্থ পজিশ্যনটো মিন কৰিছে অকল সেইটোকে তেওঁ মানে উল্লেখ কৰিব বিচাৰিছে না বোলে ৰাজনীতি বিষয় বস্তুটো হ'ল সমজুৱা বিষয় তেখেতসকলে কোনে কি কৈছে মই নাজানো আপুনি কোৱাৰ কাৰণে মই কৈছোঁ তেওঁ যিটো কৈছে আপুনি যিটো যেনেকৈ দাঙি ধৰিছে মই ভাবোঁ তেওঁ এটা পাৰ্চনেল পজিশ্যনৰ কথাটো কৈছে আমাৰ কথাটো হ'ল পাৰ্চনেল পজিশ্যনৰ কথা নহয় আমাৰ কথাটো হ'ল সমজুৱা ৰাইজৰ মংগল য'ত ৰাইজৰ উন্নতি য'ত ৰাইজৰ স্বাৰ্থ হাসিল হৈ য'ত আমি তাত ইয়াতো ব্যক্তি কথা ইয়াৰ কোনো আহিব নোৱাৰে আৰু এই দৃষ্টিভংগী লৈ পেলাই এই যোগদান কাৰ্যসূচীটো ৰাইজে নেতা কৰ্মীসকলে ভাবা নাই আৰু কৰাও নাই ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ক'লে যে হাগ্ৰা মহিলা দিলে তেওঁ EM দিব তেওঁ নাই তেওঁ কিছুমান কথা কৈ আছে প্ৰসংগত কিছুমান কথাবিলাক ওলায় আৰু কথা তেনেকুৱাই আৰু ঠিক আছে